আহি আছোঁ বৰ্তমান আমাৰ শ্বুটিং চলি আছে তাৰ নামঘৰ মুখত হ'ব তাৰপিছত দলঙৰ মুখত হ'ব আৰু বহুতত হ'ব পাগলৰ শ্বুটিং নেক্সট পাৰ্ট অমানিশাৰ নেক্সট পাৰ্ট ওলাইছোঁ যাবলৈ চাই লওক আমাৰ এজন আমাৰ পাগল বৰ্তমান আমি আমাৰ থুৰাবাৰী গাঁও দলঙৰ ওপৰত উপস্থিত হ'লোঁ বাইকখন লোকেশ্যন আমি লৈছোঁ বৰ্তমান আমাৰ পাগল বৰ্তমান ৰেডি হৈছে কোৱা মোৰ অনুভৱ কোৱা আজি অনুভৱ পাগলে লাগিছে মন বাইকখন পাগল লাগিছে না পাগল লাগিছে একে হৃদয় বা পাগল হ'ব লাগিব হৃদয় তাকে এতিয়া আমি আৰম্ভ কৰি দিওঁ টাইম নকওঁ জনা নজনাৰ মাজতে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আহিছোঁ KS ইউটিউব চেনেলৰ জৰিয়তে মই নিজে লিখি মেলি উলিওৱা আৰু নিজৰ এইকেইদিনতে আমি KS ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিব পাৰিম গতিকে সমূহ ভিডিঅ' আপোনালোকে চাব আৰু এটা হৈছে এটা আমাৰ সৰু ভ্লগছ আমাৰ পাগল এজাক অমানিশাৰ বৰষুণৰ যিটো পাগল আছিলে ন তাক লৈ পেলাই বৰ্তমান শ্বুটিং চলি থকা চাই থাকক পাগল আমাৰ গাঁৱৰে ববৌগৰাকীকো কৰিবলৈ মন দেই মোক লাগি আছে মই যোৱা নাই মোবাইল চাব আৰু আমাৰ ইয়াত শ্বুটিং চোৱা মানুহ মোবাইলটো চাব মোবাইলটো শ্বুটিং চলি আছে তাতে ল'ৰা দুজন থাকিব মোবাইলটো জুপি চাবা হা তাক কিবা খাব দিবহে আৰু চাই থাকক ছবিটো কিবা এটা দি পঠাই দে মই ৰখি থাকিম এইখিনিতে কিবা দি পঠাই জাগা গুন্ধাই আছে কিবা এটা লৈ যা বুলি কবি ৰ কিবা এটা লৈ যা ই যা বুলি কব ই গুচি যাওঁতে ৰ বুলি ক'লে কৈছে ৰখি দিব কিবা এটা লৈ যা বুলি তই কবি তই লগতে কবি চিপছ এটা দেচোন দোকানত কবি আৰু কি বুলি মাততে চিপছ এটা দিয়কচোন বুলিয়ে কবি বাৰু তাৰপিছত সেইটো ৰখাই দিম ৰখা এইফালৰ পৰা ল'ম বিনাক দেখাই পেলাই তই ক'লে গাটো ইমান গুন্ধাই আছে 10 বছৰমান গায়ে ধোৱা নাই হ'ব লাগে মাৰ্কেটত নতুনকৈ আহিছে হ'বলা তুমি বহি দিবা কি চিপছ আনিব লগতে তুমি বহি দিবা কি চিপছ আনিব কিবা এটা খাই যা বুলি কয় তই এইফালে আহিবি তুমি বহি দিবা আঁতৰি থাক বুলি ক'বা হা আঁতৰি থাক অলপ দূৰলৈ যা ৰবা কবি হা হেল্ল' আহিছো এতিয়া কিবা এটা খাই যা এফালে ঘূৰি আছিলে লগতে ঘূৰি দিবা মই তই দি দিবি গুচি আহিব তই বহি যাবি হা আৰু নাহিবি বুলি ক'বা এই ওলাই থাকে গৈ পেলাই মানে আৰু নাহিব গাটো ডুবি অলপ 1 2 3 আৰু নাহিবি গাটো ডুবি অলপ আমাৰ গাঁৱত শ্বুটিং চোৱা মানুহ এইবিলাক চব শ্বুটিং চোৱা মানুহ এই চনখি ওলাই আছে ঢকুৱা অকণ সোমাই যাওক আহি পেলাই বহিবা অকল খকে আহিবা হা আমাৰ শ্বুটিং চোৱা মানুহবিলাক ইয়াত বহি দিবা মই কষ্ট কৰচোন কিবা অকণ কিবা কবি নে কেনেকুৱা লাগিছে নো কমেণ্ট কৰা